মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটোৰ লক্ষ্যবস্তুৰ বিভিন্ন স্থানৰ বাবে অৱতল দাপোন এখনৰ প্ৰতিবিম্বৰ গঠন কেনেকৈ হয় তাৰ বিষয়ে মই তোমালোকক সৰলকৈ বুজাই দিবলৈ লৈছোঁ। তোমালোকৰ কিতাপত আছে আৰু মই চিত্ৰ আঁকি বুজাই দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভালদৰে মন দি যাবা। এইটো চাবা যে লক্ষ্যবস্তুৰ বিভিন্ন স্থানৰ বাবে অৱতল দাপোনৰ প্ৰতিবিম্ব গঠন। ইয়াত এখন কি দাপোন, এখন অৱতল দাপোন। এই অৱতল দাপোনখনত এইফালে কি দিয়া আছে, লেপন দিয়া আছে। এইফালে লেপন দিয়া আছে। এইখন এখন অৱতল দাপোন আৰু ইয়াৰ মাজেৰে এইডাল কি বুলি কোৱা হৈছে, মুখ্য অক্ষ। যদি লক্ষ্যবস্তুটো অসীমত থাকে, এইটো কি হৈছে, অসীম। অসীম মানে আমি ক'ৰ পৰা আহিছে আমি নাজানো। লক্ষ্যবস্তুটো যদি অসীমত থাকে তেতিয়াহ'লে ইয়াৰ পৰা যেতিয়া ৰশ্মিডাল আহি পেলাই এই দাপোনখনত পৰিব তেতিয়া ই ফ'কাছৰ মাজেৰে পাৰ হ'ব। ঠিক তেনেকৈ এইডাল ৰশ্মিও আহি এনেকৈ ফ'কাছৰ মাজেদি পাৰ হৈছে। যদি অসীমত থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো অতি সংকুচিত হয় আৰু বিন্দু আকাৰৰ হয় আৰু হঠ প্ৰতিবিম্ব। প্ৰকৃত কটাকটিৰ ফলত হোৱাৰ কাৰণে এইটো হঠ প্ৰতিবিম্ব। এইটো হৈছে এ চিত্ৰ। আৰু বি চিত্ৰটো তোমালোকে চাবা। বি চিত্ৰটো মই তোমালোকক ভালদৰে বুজাই দিছোঁ। চোৱা, এইডাল হৈছে মুখ্য অক্ষ, এইটো পি হৈছে তাৰ মেৰু আৰু ইয়াত যিটো লক্ষ্যবস্তুটো ৰাখিছোঁ, লক্ষ্যবস্তুটো কি হৈছে, চিৰ বাহিৰত। চি মানে হৈছে ভাঁজকেন্দ্ৰৰ বাহিৰত আছে এইটো লক্ষ্যবস্তু। ইয়াৰ পৰা ৰশ্মিডাল ইয়াত দাপোনত পৰিছে আৰু ফ'কাছৰ মাজেদি পাৰ হৈ গৈছে। আৰু এইডাল ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেদি যিডাল আহিছে, এইডাল ৰশ্মি পুনৰ অহা বাটেৰে ঘূৰি গৈছে আৰু এই বিন্দুটোত কটাকটি কৰিছে। এই বিন্দুটোত যদি আমি এনেকৈ লগ লগাই দিওঁ তেতিয়াহ'লে এইটো এ বিৰ এইটো এটা প্ৰতিবিম্ব গঠন হৈছে। এই প্ৰতিবিম্বটো হঠ প্ৰতিবিম্ব আৰু ই ওলোটা প্ৰতিবিম্ব গঠন হৈছে। আৰু ই এই প্ৰতিবিম্বতকৈ এইটো সৰু, সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে, সংকুচিত বুলি কোৱা হৈছে। এই ৩ নম্বৰ প্ৰতিবিম্বটো যিটো চি প্ৰতিবিম্বটো চোৱা, ইয়াত লক্ষ্যবস্তুটো ক'ত ৰখা হৈছে, ভাঁজকেন্দ্ৰত ৰখা হৈছে, চিতে ৰখা হৈছে। ভাঁজকেন্দ্ৰত ৰখা হোৱাৰ কাৰণে এইটো ইয়াত দাপোনত পৰাৰ পিছত ই ফ'কাছৰ মাজেদি পাৰ হৈছে আৰু এডাল ৰশ্মি ফ'কাছৰ মাজেদি যিডাল ৰশ্মি আহি দাপোনত পৰিছে, এইডাল পুনৰ ই সমান্তৰালকৈ এনেকৈ গুচি গৈছে। আৰু এই ৰশ্মিডালে ক'ত কটাকটি কৰিছে, এইটো বিন্দুত কটাকটি কৰিছে আৰু এই বিন্দুটোতে এটা ইয়াৰ সমান একে আকাৰৰ প্ৰতিবিম্ব গঠন হৈছে, হঠ আৰু ই ওলোটা প্ৰতিবিম্ব। তাৰপিছত চিটো চোৱা, চিটো কেনেকৈ হৈ গঠন হৈছে। চিট হৈছে এইখন অৱতল দাপোন আৰু ইয়াত এটা প্ৰতিবিম্ব থোৱা হৈছে। ক'ত থোৱা হৈছে, চি আৰু এফৰ মাজত, তাৰমানে ভাঁজকেন্দ্ৰ আৰু ফ'কাছ বিন্দুৰ মাজত থোৱা হৈছে। এই ৰশ্মিটো এনেকৈ দাপোনত আপতিত হৈ পেলাই, দাপোনত পৰি পেলাই ই ফ'কাছৰ মাজেদি এনেকৈ আঁতৰি গৈছে। ঠিক তেনেকৈ আৰু এটা ৰশ্মি, এই ভাঁজকেন্দ্ৰক ধিয়াই যিটো ৰশ্মি এনেকৈ দাপোনত পৰিছে, সেই ৰশ্মিটো পুনৰ একেটা ৰাস্তাই আকৌ এনেকৈ ঘূৰি আহি পেলাই এই বিন্দুটোত লগ লাগিছেহি আৰু এই বিন্দুটোত এটা হঠ প্ৰতিবিম্ব গঠন হৈছে। আৰু এইটো হৈছে এইটোতকৈ এইটো ডাঙৰ আকাৰৰ হৈছে, ডাঙৰ আকাৰৰ, কিন্তু হঠ প্ৰতিবিম্ব আৰু এইটো অলপমান বেছি ডাঙৰ হৈ গৈছে, ইয়াতকৈ ডাঙৰ হৈছে। তাৰপিছত আৰু এটা প্ৰতিবিম্ব, এইটো চোৱা, এইটো ই নামৰ, ইটো 6টা প্ৰতিবিম্ব আছে, তাৰে 5 নম্বৰ প্ৰতিবিম্বটো এইটো চোৱা। ইয়াত তেনেকৈ ক'ত থোৱা হৈছে, ফ'কাছতে থোৱা হৈছে। এই প্ৰতিবিম্বটো ক'ত থোৱা হৈছে, ফ'কাছতে থোৱা হৈছে আৰু এইটো এনেকৈ এই দাপোনখনত পৰি ই এফৰ মাজেদি এনেকৈ আঁতৰি গৈছে। আৰু এটা ৰশ্মি এই চি ধিয়াই এইটোৰ নিচিনাকৈ, ইয়াৰ এই আগৰ এইটোৰ নিচিনাকৈ এই চিক ধিয়াই যিটো ৰশ্মি এনেকৈ গৈছে আৰু সি পুনৰ অহা বাটেৰে এনেকৈ ঘূৰি আহিছে। এই দুইটা ৰশ্মি এনেকৈ ফুট দিয়া হৈছে। ইয়াৰ নিচিনাকৈ, এই ৰশ্মিটোৰ নিচিনাকৈ ই ক'ৰবাত ই লগ হ'বগৈ, এটা সময়ত ই লগ হ'ব, কিন্তু সেইটো আমি ইয়াত দেখা পোৱা নাই। ই অসীমত ক'ৰবাত লগ হ'বগৈ। এইটো এটা হঠ প্ৰতিবিম্ব গঠন হ'ব। ইয়াৰ 6 নম্বৰ প্ৰতিবিম্বটো চোৱা। এইখিনি হৈছে অৱতল দাপোনৰ গোটেই 6টা প্ৰতিবিম্ব, অৱতল দাপোনৰ প্ৰতিবিম্ব। এইটো চোৱা, ইয়াত তেনেকৈ এইটো পি আৰু এফৰ মাজত, পি মানে হৈছে মেৰু আৰু এফৰ মাজত যিটো লক্ষ্যবস্তু থৈছোঁ, এইটোৱে কি হৈছে, এই ৰশ্মিটো এনেকৈ এই ভাঁজকেন্দ্ৰক ধিয়াই যিটো ৰশ্মি, ই পুনৰ একেটা ৰাস্তাই এনেকৈ ঘূৰি গুচি গৈছে। আৰু এটা ৰশ্মি এনেকৈ পি বিন্দুত পৰিলে প্ৰতিফলনৰ নিয়ম অনুযায়ী ই এনেকৈ আঁতৰি গৈছে। কিন্তু এই দুইটা ৰশ্মিয়ে কটাকটি কৰা নাই, কিন্তু আমি পিছফালে যদি বহাই দিওঁ, এনেকৈ বহাই দিলে এটা
বিন্দুত ই লগ খাবগৈ এই বিন্দুটো এই দাপোনৰ এইটো লক্ষ্যবস্তুৰ এইটো এটা প্ৰতিবিম্ব এইটো হৈছে অসৎ প্ৰতিবিম্ব ইয়াক এটা কটাকটি কৰা যেন লাগে এইটো ইয়াৰ বিন্দুৰ পৰা অহা যেন লাগে এইটো প্ৰকৃততে এইটো অসৎ সেইকাৰণে এই এ বিৰ এইটো এ ডেছ বি ডেছ এইটো অসৎ প্ৰতিবিম্ব এই আমি 6টা প্ৰতিবিম্ব পালো যে 6টা প্ৰতিবিম্ব ইয়াৰে 5টা সৎ প্ৰতিবিম্ব আৰু এই লাষ্টৰটো অসৎ প্ৰতিবিম্ব এইটো প্ৰতিবিম্ব ইয়াতকৈ ডাঙৰ প্ৰতিবিম্ব এইবাৰ আহিলে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব উত্তল দাপোনে কেনেকৈ প্ৰতিবিম্ব গঠন কৰে এইখন কি দাপোন উত্তল দাপোনৰ এই ফালটো আমি পলেপ দিয়া থাকে লেপন দিয়া থাকে এতিয়া এইটো যদি অসীমৰ পৰা আহিছে ৰশ্মি এই মাজৰ এইডাল মুখ্য অক্ষ এইটো অসীমৰ পৰা অহা ৰশ্মিডাল ইয়াত পৰাৰ পিছত ই কি হয় এনেকৈ অপসাৰী হৈ যায় আঁতৰি যায় আৰু এই বিন্দুৰ পৰা অহা যেন লাগিব এইটো ফকাছ ইয়াৰ ভাঁজ কেন্দ্ৰটো দাপোনখনৰ সোঁফালে থাকে আৰু ফকাছটো সোঁফালে থাকে আৰু এডাল ৰশ্মি এনেকৈ কি হৈছে আঁতৰি গৈছে কিন্তু ই ফকাছৰ পৰা অহা যেন লাগিব আৰু এইটো হৈছে ই অতি ক্ষুদ্ৰ এইটো হৈছে অতি ক্ষুদ্ৰ বিন্দু আকাৰ হৈছে আৰু এইটো হৈছে অসৎ আৰু থিয় তাৰ পিছতে ইয়াৰ উত্তল দাপোনৰ আৰু এটা প্ৰতিবিম্ব যদি অসীমৰ পৰা আহে এইটো হৈছে অসীমৰ পৰা অসীম আৰু মেৰু অসীম এইটো মেৰু হৈছে আৰু এইটো অসীম এই অসীমৰ পৰা অহা ৰশ্মিটো আহি এনেকৈ ইয়াত পৰাৰ পিছত ই এনেকৈ আঁতৰি গৈছে কিন্তু পিছফালে বহাই দিলে ই ফকাছৰ পৰা অহা যেন লাগিব আৰু এটা ৰশ্মি যিটো ভাঁজ কেন্দ্ৰক ধিয়াই অহা ৰশ্মিটো এইটো কি হৈছে এনেকৈ আহি ই এই দাপোনখনত খুন্দা খাই পুনৰ উভতি গৈছে কিন্তু পিছফালে বহাই দিলে এটা বিন্দুৰ পৰা অহা যেন লাগিব এই এতিয়া যিটো ইয়াত কটাকটি কৰিছে ইয়াত এটা প্ৰতিবিম্ব গঠন হৈছে এই প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব এই প্ৰতিবিম্বৰ এইটো হৈছে অসৎ প্ৰতিবিম্ব আৰু ই অসৎ প্ৰতিবিম্ব সদায় থিয় হয় ইয়াত দুটা প্ৰতিবিম্ব আছে ইয়াৰ এইকেইটা ভালদৰে চাবা আৰু ইয়াৰ পিছত মই দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন ইয়াৰ আগতে মই কম বুলি কৈছিলোঁ এইকেইটা বুজাই নল'লে সেইকেইটা অলপমান অসুবিধা হ'ব সেইকাৰণে এই চিত্ৰকেইটা বুজাই ল'লোঁ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছৰখিনি আপলোড কৰিলে তোমালোকে পাই থাকিবা আৰু বেল আইকনটো দবাই দিবা